তিল পিঠাৰ পৰা লৈ টেকেলি পিঠালৈ এইকেইবিধ ট্ৰেডিশ্যনেল পিঠা আমাৰ অসমৰ প্ৰত্যেকখন অসমীয়াৰ ঘৰত বনোৱা হয়। সেয়া লাগিলে আহি থকা মাঘ বিহু হওক নহ'লে বা বহাগ বিহু হওক। আৰু কালিৰ ব্লগটোত যে মই পিঠাখিনি খুলি দেখালোঁ, গতিকে আজি দেখাম পিঠাখিনি কেনেকৈ বনালোঁ। আৰু এইফালে মই নাৰিকল আৰু চেনি ভালদৰে মিক্স কৰি এতিয়া কেৰাহীখন অলপমান গৰম কৰিলোঁ আৰু গৰম কৰি অলপ ল' ষ্টিমত ভালদৰে ভাজি ল'ম। বেছি ষ্টিম কৰিলে জ্বলি যাব, সেইটো কাৰণে অলপ ল' মিডিয়াম ষ্টিমত ভালদৰে ভাজিম। আৰু অলপ দেৰি ভাজাৰ পিছতে নাৰিকলখিনি অলপ এনেধৰণৰ হ'ব আৰু তেতিয়াই আপোনালোকে আঙুলিটো লগাই এনেকৈ চাব, যদি আঠা আঠা হৈছে তেতিয়া গম পাব যে আপোনালোকৰ নাৰিকল ভাজা হৈ গ'ল। আৰু এইখিনি কালিয়ে পিঠা খুন্দি থৈ দিছিলোঁ, যদি আপোনালোকে চোৱা নাই মোৰ আগৰ ব্লগটোত চাব। আৰু এতিয়া বলক পিঠাখিনি বনাই লওঁ। পিঠাখিনি বনাবলৈ এইফালে লৈ ল'লোঁ টাৱাখন অলপমান গৰম কৰিলোঁ আৰু এয়া নাৰিকল ভাজা হৈ গ'ল। আগতীয়াকৈ পিঠা এটা বনাই চাইছিলোঁ যাতে বেয়া নহয়। আৰু ফাইনেলি এতিয়া আমাৰ পিঠা বনোৱা প্ৰচেছটো আহিলে। আশা কৰোঁ